ACC 2/1 এক্সিকিউটিভ ক্লাছৰ এয়াৰ কণ্ডিশ্যন চৰকাৰে অনুৰোধ কৰিম যাতে ACC বাছবিলাকো এনেকুৱা অলপ হাইটেক কৰিবলৈ চাওক। যে ফাৰ্ষ্ট টাইম মই আপোনালোকক ACC বাছ দেখাইছোঁ। নতুন বাছ অহা মানে চৰকাৰে কি কয় দিলে ভাল আছিল। নতুন বাছ ৰাইজকো লাগে, এতিয়া নতুন বাছ চবেই পুৰণা, কাৰণ কণ্টিনিউ আমাৰ ইয়াত পেচেঞ্জাৰ আহিয়ে থাকে। আপোনালোকে যদি বড়া চাৰিআলিত 8:15 ৰৈ থাকে এখন বাছ পাই যাব। ধৈৰ্য নাই মানুহৰ। এইখন কি বুলি কয় এটা কমেণ্ট এটা কৰি জনাবচোন। So hey guys, কি খবৰ সকলোৰে ভাল বুলি আশা ৰাখিছোঁ এণ্ড ওয়েলকাম বেক টু দিছ ইউটিউব চেনেল কৌশিক ব্লগছ। আজি মই কৰি আছোঁ নতুন ফোনত আৰু বেছি টাইম নকৰোঁ কাৰণ অকণমান দেৰি হৈছে। ডাইৰেক্ট যাম আপোনালোকক লগ পাই আছোঁ কমাৰচুবুৰীত। তো লেটছ গো। এতিয়া টাইম হ'ল 7:57, 8টা বজাত ওলাব বাছখন আৰু জল্দি যাওঁ দেই, নহ'লে দেৰি হ'ব। চ' ফ্ৰেণ্ডছ, এতিয়া পালোহি মই কমাৰচুবুৰী বাছ ষ্টপ আৰু এইখিনি জেগাতে এতিয়া আহিব বাছখন। মই ACC বাছ ষ্টপৰ পৰা ল'ম বুলি ভাবিছিলোঁ, কিন্তু তালৈকে এতিয়া নাযাওঁ। এইখিনি হ'ল কমাৰচুবুৰী বাছ ষ্টপ, সিফালে যায় তেজপুৰ মেইন টাউন ACC আৰু এইফালে যাব তেজপুৰৰ পৰা মৰাণ। আৰু এতিয়া মোক থ'ব আহিছে বুমনি ফাষ্টফুড। আপোনালোকে খাওক, তেজপুৰৰ ওৱান অফ দ্য ৰিনিউন ফাষ্টফুড। আৰু এতিয়া বাছখন আহিলে অলৰেডি। চ' গাইজ, আজি মই গৈ আছোঁ তেজপুৰৰ পৰা মৰাণলৈকে ASTC বাছত আজি এইখনে আৰু। তো আপোনালোকক বাকী গোটেই ডিটেইলছখিনি জনাই আছোঁ আৰু আপোনালোকক শুনাই আছোঁ। চ' গাইজ, আহি পাইছোঁ, লগালগ গ'ল অনিৰুদ্ধখন। তেতিয়া নেক্সট আহি আছে মই যোৱা বাছখন। যেতিয়া মই পালোহি বাছৰ ভিতৰত আৰু বাছত এতিয়া আপোনালোকক দেখাই দিছোঁ এই বাছখনত কি আছে। এই বাছখনত আগৰ দিনৰ সেই নৰ্মেল বস্তুবিলাকে আছে, অলপ মেইনটেনেঞ্চ কৰিব কাৰণে ASTC বাছ যিহেতু। আৰু এইখিনি দেখিছে ইয়াত চাৰ্জিং পইণ্ট তেনেকৈ একো নাই। আৰু বাছখন ফুল্লি AC হয়, 2/1 চিটাৰ কোচ আৰু যোনটো পুছ বেগ হয়। পুছ বেগটো খালি অলপমান প্ৰব্লেম হৈ আছে, নাজানো কিয়। লক কৰি দিব লাগে, লক কৰি দিলে ঠিকে থাকে। বাকী আপোনালোকে দেখি পাইছে ইয়াৰ বাছৰ ইণ্টেৰিয়ৰটো অলপ এনেকুৱা টাইপৰ। আৰু মোৰ আজি চিট নম্বৰ হ'ল 18। এইটো নহয় বাৰু ছিংগল চিটাৰ, ডাবল চিটাৰতে পালোঁ। তো হ'ব, একো নাই। বাকী আপোনালোকে বাছ জাৰ্ণিটো আজি এনজয় কৰক মোৰ সৈতে। চ' ফাৰ্ষ্ট এই বাছখনৰ টিকেট ফেয়াৰ হ'ল মোৰ ইয়াৰ পৰা তেজপুৰৰ পৰা মৰাণলৈকে 405 টকা আৰু যোনটো অনলাইন মিলাই 435 মান হৈ গ'ল। বাকী আপোনালোকে ACC হাই ডিলাক্স বাছৰ ইণ্টেৰিয়ৰটো চাওক, আগৰ চৰকাৰী কোৱাৰ্টাৰৰ নিচিনা। ফেন্স আছে, দেখিছে আপোনালোকে। এই বস্তুখিনি অলপ পুৰণা হৈ গৈছে। মানে ACC বাছবিলাক অলপ নতুন কৰিব হৈছে। যোনবিলাক আপোনাৰ আজিকালি যোনবিলাক বাছ ওলাইছে সেইবিলাকৰ তুলনাত মানে বহুতেই পিছ পৰি আছে। তো বাকী আপোনালোকক কেবিন আইটো দেখাই আছোঁ অলপ দেৰিকৈ। যেতিয়া পাইছোঁ আমি মিছন চাৰিআলিৰ পৰা এতিয়া আমি যাম ৰাইট চাইডে। টাইম হ'ল 8:10 আৰু এতিয়া একদম পূৰা ফুল অন টাইমেই আছে বাছখন বাৰু। আৰু বাছখন এইখন যাব তেজপুৰৰ পৰা তিনিচুকীয়া আৰু টাইমিং হ'ল ইয়াত 8টা বজাত আপোনালোকে ASTCত ওলাই যায়। আৰু বাকী আপোনালোকক ইয়াৰ বাছৰ জাৰ্ণিটো দেখাই আছোঁ ফ্ৰম A to Z। আপোনালোকে মোৰ সৈতে এনজয় কৰক। হয়। তেতিয়া এইখিনি মিছন চাৰিআলি ফ্লাইঅভাৰখন বনি আছে আৰু যেতিয়া সোনকালে বনিব তেতিয়া ৰাস্তাটোও ভাল হ'ব আৰু এইখিনি টাইমিংটো কমি যাব। চ' ফ্ৰেণ্ডছ, মই বহি আছোঁ ইয়াত আৰু দাদাজনে ভাবিছে কি মই বাছৰ মানুহ বুলি ভাবিছে, সেইকাৰণে সুধিছে চিট পাম নে নাই। আৰু এতিয়া বাছ একদম পূৰা অন টাইম আছে বাৰু। মোৰ ঘৰটো 5 মিনিটমান ফাষ্ট আছে। 8:20, 8:15 মানত পৰুৱা পাই যায়, 8:15 পৰা 20ৰ ভিতৰত। আপোনালোকে যদি বড়া চাৰিআলিত 8:15 ৰৈ থাকে এইখন বাছ পাই যাব। আৰু এই বাছখন যাব তেজপুৰৰ পৰা ডাইৰেক্ট ডিব্ৰুগড় তিনিচুকীয়ালৈকে ভায়া যোৰহাট, শিৱসাগৰ, মৰাণ। ক'ত ৰখিবা এনে? বোকাহাটত ৰখিবা ন?
এইখন কেইবছৰ হ'ল 35 কি কয় তিনিচুকীয়াৰ পৰা তেজপুৰ যোৱা লেনটোৰ কথা এবাৰ জনাই দিছোঁ। এই লেনটো কমেও 35 বছৰমান হ'ল। মানে এইখন বাছ 2000 আপোনালোকে এটা কথা জনাই দিছোঁ, এই বাছখন 2015 পৰা চলিছে। আজি কিমান বছৰ, আজি 9 বছৰমান হ'ল আৰু এই লেনটোত মানে যেতিয়া ব্ৰিজখন হৈছিল তেতিয়াৰ পৰা চলি আছে এই বাছখন এইটো লেনত। কিমান পুৰণা লেন এইটো, গুৱাহাটী লেনটো ইয়াতকৈ পুৰণা বেছি হয় নহয়? বাছবিলাক আপগ্ৰেড কৰিব হৈছে আৰু ন, আহিবনে নতুন বাছ? বাকী যিয়ে নহওক বাছত এতিয়াও দম আছে আকৌ দেই, আৰু একদম টাইম টু টাইম পোৱাই দিয়ে। চবে যেতিয়া আহি মোৰ ছিটত পালোহি ফাইনেলি, অলপমান কেবিন ৰাইড দেখালোঁ আপোনালোকক। এতিয়া ব্ৰিজ পাৰ হ'লোঁ আৰু টাইম হৈছে এতিয়া 8:35। আপোনালোকক দেখাইছোঁ যে ইয়াৰ ইণ্টেৰিয়ৰটো অকণ এনেকুৱা টাইপৰ অকণমান আপডেটেড হৈ গৈছে বাৰু। বাছকেইখন অলপ আপগ্ৰেড কৰিব লাগে, Astc বাছ যিহেতু। আৰু বাহিৰত চাওক এতিয়া আপোনালোকে কথা জনাই দিছোঁ যে ইয়াত AC-টো ঠিকে চলি আছে বাৰু, AC কেইটা একদম একো প্ৰব্লেম নাই। চ' ফ্ৰেণ্ডছ, এতিয়া আমি পালোঁহি কলিয়াবৰ তিনিআলি আৰু এইফালে গ'ল নামবৰখন, আৰু এতিয়া টাইম হ'ল 8:45। আৰু বাছখনৰ এই বস্তুবিলাক ভাঙি চিঙি গৈছে চাওক। তাৰপিছতে দেখাই দিছোঁ যে ইয়াত ছিটকেইটা মানে ইমানো আহল বহল নহয় আৰু এইকেইটা ছিট ফুল হৈ যায় বাৰু, খালি এইকেইটা একদম পূৰা গভৰ্ণমেণ্ট কোৱাৰ্টাৰ নিচিনা লাগে। মেইনটেনেঞ্চৰ অভাৱৰ কাৰণে এনেকুৱা হৈ গৈছে, নাজানো কি হয়। বাকী ইয়াত বটল হোল্ডাৰটো এইটো নাই। এইবিলাক বস্তু হ'লে মানে কি ক'ম আৰু, এইবিলাক অলপ মেইনটেনেঞ্চ লাগে। বাকী এতিয়ালৈকে বাছ পূৰা অন টাইম চলি আছে, ক'তো ৰখি চিষ্টেম নাই। বাকী বস্তুখিনি ঠিক কৰিলে ভাল হয়। আৰু এটা সুবিধা এই Astc বাছবিলাকত মানে ভাড়াটো বহুত কম হয়, য'ত নেকি প্ৰাইভেট বাছবিলাকত 550 টকা তেনেকুৱা হয়, ইয়াত 405 টকা অনলি। 9:30 অল টাইম আৰু এতিয়া টোপনি মজা আহি আছে, নেকলেছটোৰ কাৰণে টোপনি মজা আহি আছে। পিছফালে অলপ চলপ ডাৰ্কিং আছে, ইমানটো নাই। আৰু এতিয়া ক্ৰছ কৰি গ'ল অনিৰুদ্ধখনে, একদম দুইখন লগত টাইমত চলে, সেইটো কাৰণে পেচেঞ্জাৰৰ টনাটনি হয়। Astcখনত কিন্তু এতিয়াও মানুহ বহুতেই যায় দেই। আৰু বাছত গৈ থাকোঁতে মাজতে পালোঁ এই অকণমানিজনী, আৰু কি মৰম লগা চাওক। মাজে মাজে অলপ খেলোঁ অকণমানিজনীৰ লগত, একদম খুব ফূৰ্তি তাইৰ। প্ৰিহাঞ্চি ধুনীয়া নাম দেই। যেতিয়া আমি পালোহি বোকাখাট, আৰু বোকাখাটত এতিয়া কিবা এটা খাই লওঁ আৰু আপোনালোকক বাছখন এবাৰ দেখাইছোঁ। বাছখন এনেকুৱা টাইপৰ, আজি ফাৰ্ষ্ট টাইম মই আপোনালোকক Astc বাছ দেখাইছোঁ। ফ্ৰম তেজপুৰৰ পৰা একদম যাব এখন ডিব্ৰুগড়লৈকে, আৰু মোৰ ছিট নম্বৰ হ'ল 18। আৰু আপোনালোকে ছিটকেইটা এবাৰ দেখাই দিছোঁ। ছিটকেইটা এনেকুৱা পুছবেক ছিটেই হয়, নৰ্মেল খালী বস্তু আছে ধৰক ফুট ৰেষ্ট, আৰু এইখিনি নেটখিনি অলপ ফালি গৈছে, অলপ মেইনটেনেঞ্চৰ অভাৱ Astc বাছবিলাকৰ। তো সেইটো কাৰণে চৰকাৰক ৰিকুৱেষ্ট কৰিছোঁ যাতে বাছবিলাক গোটেই ধুনীয়াকৈ চলাই যাওক আৰু বস্তুখিনি ভালকৈ যাতে মেইনটেনেঞ্চ কৰক আৰু নতুন বাছ আনক। লাষ্টলৈকে 27টা ছিট আছে। তো বহুতখিনি Astc বাছ এনেকৈ মানে কি আৰু পৰিও ৰৈছে, নন অপাৰেশ্যনেল হৈ যায় অলপ বেয়া হ'লে, যাতে সেইখিনি মেইনটেনেঞ্চ কৰি আকৌ চলায়। আৰু এতিয়া কিবা এটা খাই লওঁ। আপোনালোকক দেখাইছোঁ আজি হ'ল এইখন মই অহা বাছখন, যোনখন Astc 2x1 এক্সিকিউটিভ ক্লাছৰ এয়াৰ কণ্ডিশ্যন হাই লাক্সাৰী কোচ বুলি কোৱা হয়। আৰু বাছখনৰ অলমষ্ট 9 বছৰমান হৈ গ'ল, সেইটো কাৰণে অলপ মেইনটেনেঞ্চৰ অভাৱ কাৰণে এনেকুৱা অৱস্থা আজি। বাকী দেখিছে এইখন অনিৰুদ্ধ ট্ৰেভেলছৰ বাছখন, মানে কি ক'ম আৰু, আপোনালোকে চাওক আকাল পাতাল ডিফাৰেঞ্চ। আৰু মই চৰকাৰক অনুৰোধ কৰিম যাতে Astc বাছবিলাকো এনেকুৱা অলপ হাইটেক কৰিবলৈ চাওক, সেইটো বহুত ভাল হ'ব আৰু নৰ্মেল পিপলৰ কাৰণেও, আৰু দামটোও কম হ'ব, লগতে অসমৰ ৰাইজৰ কাৰণেও বহুতখিনি সুবিধা হ'ব। আৰু আপোনালোকে দেখি আছে যে কৰ্ণাটকা হওক বা বাকী ষ্টেটবিলাকত তেওঁলোকৰ মানে যোনবিলাক স্কেনিয়া ভলভ' বাছ দিয়া হয়, আমাৰ ইয়াতো আছে ভলভ', কিন্তু PPP মডত আছে। তো তেওঁলোকৰ পৰা ষ্টেট গভৰ্ণমেণ্টৰ, তো সেইটো হিচাপত আমাৰ বাছবিলাক বহুত পিছ পৰি আছে। আশা কৰোঁ সোনকালে ইম্প্ৰুভ হওক। আপোনালোকে বাকী কমেণ্টত জনাব নাপাহৰিব।
আপোনালোকে কি কয় এফালে চাওক প্ৰাইভেট বাছ আৰু এফালে গভৰ্ণমেণ্ট বাছ যেতিয়া খাবলৈ লৈছোঁ এয়া পুৰি আৰু চব্জি বোকাখাটত চ' ফ্ৰেণ্ডছ এতিয়া মোৰ পিছফালে দেখিছে এখন ASC ডিলাক্স হাই ডিলাক্স এক্সিকিউটিভ বাছ এতিয়া মই ট্ৰেভেল কৰি আছোঁ তেজপুৰৰ পৰা তিনিচুকীয়ালৈকে আৰু এজন হ'ল আমাৰ ড্ৰাইভাৰ এটা আহিছে আৰু এতিয়া ইয়াতে ৰখাইছিলে বোকাখাট ASC ইয়াতে খানা চানা খালোঁ এতিয়া চাওঁ টাইম হ'ল এতিয়া 10:30 একদম পূৰা আপোনালোকে বোকাখাট পায় ত' তেওঁলোকক এবাৰ ড্ৰাইভাৰক একবাৰ লগ কৰি গৈছোঁ চ' গাইজ এতিয়া আছে বাছৰ ড্ৰাইভাৰ এটা দাদা আপোনাৰ নামটো জনাই দিব মোৰ নাম শ্ৰী অনন্ত হাজৰিকা আপোনাৰ এখন বাছত কেইবছৰ হ'ল মোৰ এখন বছৰত কণ্টিনিউ এতিয়া 5 বছৰেই হ'ল 5 বছৰ হ'ল আগতে ASC আছিলে মানে আপুনি Astc আছিলোঁ আৰু বাছখন দিয়া মানে এনে মোৰ আগতো বেলেগে চলাইছে চলা মিনিমাম এতিয়া 12 বছৰমান হ'ল চিংগল ড্ৰাইভাৰ ন এতিয়া হয় চিংগল ড্ৰাইভাৰ বাছ চলাবলৈ কেনেকুৱা হৈছে বাছ পুৰণা হৈছে হ'লেও চল আমি ধুনীয়াকৈ বনাই কৰি ৰাখিছোঁ নতুন বাছ আৰু কিবা হেৰি আছে নতুন বাছ অহা মানে হেৰি কৰি আছোঁ এতিয়া চৰকাৰে কি কৰে দিলে ভাল আছিল নতুন বাছ ৰাইজকো লাগে এতিয়া নতুন বাছ চবেই পুৰণা কাৰণ কণ্টিনিউ আমাৰ ইয়াত পেচেঞ্জাৰ আহিয়ে থাকে অলৰেডি আমাৰ আগত এতিয়া হয় বাকীবিলাকে ধুনীয়া টাইম টু টাইম পচাই দিওঁ নাই হয় চ' ফ্ৰেণ্ডছ সেইটোৱে আছিলে আৰু যিহেতু গভৰ্ণমেণ্টে অলৰেডি 200খন ইলেক্ট্ৰিক বাছ দিছে চিটি বাছ হিচাপত এতিয়া আশা কৰিছোঁ লং ডিষ্টেঞ্চৰ কাৰণে যাতে অলপ ভাল ছুপাৰ দুখনমান দিয়ক কাৰণ বাহিৰত যি কৰ্ণাটকৰ এইবিলাক ষ্টেটত ভলভ' স্কেনিয়া তেনেকুৱা বাছে চলে গভৰ্ণমেণ্টৰ তো তেনেকুৱা বাছ চলিলেতো আৰু মানে মানুহে চবেই ACCতে তেনেকুৱা প্ৰিফাৰ কৰিব তো আপোনালোকে বাকী ইয়াত কেবিন ৰাইডটো এনজয় কৰক চ' ফ্ৰেণ্ডছ মোৰ ভিডিঅ' চাই বোলে মোৰ ফ্ৰেণ্ড এজন পাইছোঁ আপোনাৰ নামটো জনাই দিব মোৰ নাম প্ৰদ্যুৎপল হাজৰিকা আপুনি তেজপুৰৰ পৰা গৈ আছে তেজপুৰ শিৱসাগৰ গৈ আছোঁ এইখন বাছলৈ যায়নে নাই বেলেগ যাওঁ মোন ট্ৰেঞ্জিট আছে এইখনো গৈছোঁ ASC তেনেকৈ এইখনত কেনেকুৱা লাগে নাই ভালেই লাগে কিন্তু মানে বাছবোৰ অলপ পুৰণা হৈছে আপডেট কৰিব হৈছে কিন্তু বাহিৰৰ ৰাজ্যতো ভাল বাছেই চলে ইয়াতো মানে নতুন বাছ দৰকাৰ হৈছে আমাক হয় হয় এনেকুৱা ছুপাৰ বাছ নাই এতিয়া বাছত আছে কণ্ডাক্টৰ চাহাব দাদা আপোনাৰ নামটো জনাই দিব নমস্কাৰ মোৰ নাম শ্ৰী দিব্যজ্যোতি বৰা হয় আপুনি এইখন বাছত কেইবছৰ হ'ল মোৰ এখন কথা হ'ল 12 বছৰমান হ'ল আপুনি ষ্টাৰ্টিঙৰ পৰাই আছে ষ্টাৰ্টিং মানে ৰাঙাপাৰা জাগোন আছিল তেতিয়াৰ পৰা এইটো লাইনত তেজপুৰ তিনিচুকীয়া লাইনটো আচ্ছা আছোঁ ইয়াতে ধৰণে বুলি ক'ব পাৰি আৰু বাছখন কেনেকুৱা আপুনি এতিয়া ঠিকে চলি আছে নে ঠিকে চলি আছে কাৰণে অলপ পুৰণা কাৰণে পেচেঞ্জাৰ কম হয় বাকী নতুন হোৱালে জানে ASC বুলি ASC বুলি আহে এতিয়া ইউনিভাৰ্চিটিৰ যিমানখিনি ষ্টুডেণ্ট আছে তেওঁলোকেতো বেলেগ বাছত নাযায় আমাৰ বাছখনতে যায় কিয়নো গভৰ্ণমেণ্ট বাছ বুলি ক'লে বাছখনৰ ল'ৰা ছোৱালীৰ এটা মানে চিকিউৰিটি থাকে সেইটো কাৰণে প্ৰায় মাক বাপেকেও গভৰ্ণমেণ্ট বাছখনতে পঠাব বিচাৰে বাছবিলাকৰ অলপ আপগ্ৰেডেশ্যন লগা হৈছে আৰু লগা হৈছে চৰকাৰে বুজিব সেইটো চৰকাৰে বাকী কৰিব বুলি আশা ৰাখিলোঁ বাকী বাছখনৰ টাইমিংটো জনাই দিবচোন বাকী আমাৰ টাইমিং হ'ল তেজপুৰৰ পৰা মৰ্ণিং 8টা বজাত মিছন চাৰিআলি হৈ গ'ল 8টা 5ত আমাৰ টাইমিং 8টা 10 হয় 8টা 5 হয় এইটো কাৰণে 5 মিনিট পেচেঞ্জাৰবিলাক এডভান্স থাকিলে ভাল আৰু তেতিয়া মানে 10ত 8টা 10ৰ টাইমিং 8টা 5ত আমাৰ দিয়া আছে 8টা 5ত 5 মিনিট সকলো পেচেঞ্জাৰ এডভান্স আগতীয়াকৈ আহিলে ভাল হয় আৰু সিফালে তেনেকৈ আমি আহিলোঁ ধৰক বোকাখাট আমাৰ 10টা 20ত টাইম তিনিচুকীয়াৰ পৰা ৰিটাৰ্ণ হ'ল মৰ্ণিং 7টা বজাত আমি তেজপুৰ 4টাত পাওঁ আৰু এইফালৰ পৰা 8টাত গৈ আমি 5:30টাত তিনিচুকীয়া পাওঁ অল্টাৰনেটছ দুখন আছে এখন AC এখন নন AC আজি সেইফালৰ পৰা নন AC আহি আছে আমি এখন AC গৈ আছোঁ যিখিনি গম পালে আপোনালোকে অল্টাৰনেট বাছ আছে দুখন কিন্তু এখন AC চলে এখন AC আৰু সিফালৰ পৰা আছে এতিয়া নন AC বাছখন আহি আছে তো আপোনালোকে কেতিয়াবা আহিব বিচাৰিলে আহিব পাৰে মানে ফেয়াৰটো কম হয় ভাড়াটো কম হয় কম্পেৰিটিভলি আদাৰ বাছেছ 570 তেজপুৰ টু তিনিচুকীয়া আৰু নন ACখনৰ 470 মোৰ তেজপুৰৰ পৰা মৰাণলৈকে লৈছে 405 টকা আৰু যদি ৰেড বাছত খালি অলপ টেক্সটো বাঢ়ি যায় আৰু 30 টকামান মই একচুৱেলি নামিবলগীয়া আছিলে মৰাণত কিন্তু মোৰ এতিয়া মানে অলপ সোনকালে নামিবলগীয়া হ'ল কিবা এটা বিশেষ কাৰণত তো এতিয়া মই নামিম শিৱসাগৰ বাইপাছ পাৰ হৈ দিচাং ব্ৰিজৰ ওচৰতে আৰু জাৰ্ণি এক্সপিৰিয়েঞ্চবোৰ মোটামুটি ঠিকেই আৰু
অলপ জাৰ্কিং হয় আৰু পিক আপ তেনেকৈ নাই তো আশা কৰিছোঁ ACC বাছবিলাক যাতে সোনকালে ঠিক কৰক চৰকাৰে সেইটোৱে আশা তেতিয়া আমাৰ বহুতখিনি সুবিধা হৈ যায় আৰু কম দামতে ভালখিনি ডিষ্টেঞ্চ যাব পাৰোঁ আৰু ছিটকেইটাও খালি অকণমান বেছি ৰিক্লাইন হৈ যায় আজি মোৰ লগত আছে কো পেচেঞ্জাৰ বাইদেউ আহিছে তেজপুৰৰ পৰা বাইদেউ আপোনাৰ নামটো জনাই দিব পাৰে মোৰ নাম সঞ্জুমণি ভট্টাচাৰ্য হয় আৰু ACCত আপুনি মানে কেতিয়াবা ট্ৰেভেল কৰি আছে এইখনৰ মই আজি STC বাছত 6-7 বছৰ আহিয়ে আছোঁ কিন্তু একেই পাই আছোঁ মানে একো ইম্প্ৰুভ পোৱা নাই সোনকালে ইম্প্ৰুভ বিচাৰিছোঁ সোনকালে ভাল আৰু আপাৰ আছামলৈ আপোনাৰ ভাল বাছৰ অলপ হেৰি আহিব লাগে মানে ভাল নাই চিট টিপবিলাকো হেৰি অলপ কমফৰ্ট নহয় অলপ মানে সেইখিনি চৰকাৰে অলপ চালে ভাল পাওঁ আৰু চ' ফ্ৰেণ্ডছ এতিয়া গম পালে আপোনালোকে মানে চবৰে প্ৰব্লেম হয় আমাৰ বুলিয়ে নহয় তেজপুৰৰ পৰা আপাৰ আছাম যোৱা বাছ মানে তেনেকৈ ভাল বাছ নায়েই গুৱাহাটী যোৱা আছে কিন্তু প্ৰাইভেটে আছে মেক্সিমাম তো আশা কৰিছোঁ সেইখিনিও যাতে ফুলফিল কৰক আৰু এইখিনিৰ পৰা টানেলটো হ'ব বুলি কৈছে এই গহপুৰলৈকে মানে নুমলীগড়টো ডাইৰেক্ট গহপুৰ কানেকশ্যন হ'ব তেতিয়া মানে গোটেইখিনি সুবিধা হৈ যাব চব 4 লেন কাজিৰঙাখন ডাইৰেক্ট স্কিপ হৈ যাব তেতিয়া ধৈৰ্য নাই মানুহৰ আৰু এটা আপোনালোকে ক'ব এইখন কি বুলি কয় এটা কমেণ্ট এটা কৰি জনাবচোন কেটাৰ পিলাৰ সেইফালে বহুত লম্বা যাম পাৰ হৈ এইখিনিৰ পৰা 4 লেন ৰাস্তা আৰু এতিয়া খালি যোৰহাট পাৰ হৈ ৰাস্তা অলপ বেয়া আছে যদি আমি পাইছোঁ এই যোৰহাট দিয়ক পামহি আৰু ৰাস্তা এতিয়াও বনাই নাই এইফালে আশা কৰোঁ সোনকালে বনি যাওক চব ৰাস্তাৰ অৱস্থা এয়া কেতিয়া যে হ'ব আৰু শিৱসাগৰ বাইপাছ পৰা আদি কৰি এইখিনি গোটেই ৰাস্তা
আৰু হাজৰিকা দা একদম বহুত এক্সপিৰিয়েঞ্চ ড্ৰাইভাৰ এজন আৰু তামাম চলাই দিয়ে বাছ। আৰু এনেকৈ আহি এতিয়া মই এইখিনিতে নামিবলগীয়া হ'ব, কাৰণ কিবা এটা কামৰ কাৰণে মই আজি মৰাণলৈকে যাব নোৱাৰিলোঁ। বাই বাই, পুনৰ লগ পাম কেতিয়াবা। হ'ব। চ' গাইজ এইখনে আছিলে, বাই বাই। চ' গাইজ এইখনে আছিলে আজি মই অহা বাছখন, যোনখন হ'ল ASCC কৰ্পৰেশ্যনৰ বাছ, আৰু যোনখন হাই ডিলাক্স বুলি কোৱা হয়। কিন্তু ইমানো বেছি হাই ডিলাক্স নহয়, কাৰণ ASCC বাছবিলাক বহুত বেছি ইম্প্ৰুভ কৰিব বাকী আছে। আৰু আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে, লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব, আৰু ফেচবুকত ফ'ল' কৰিব নাপাহৰিব মোৰ চেনেলটো। এতিয়া মই নামিছোঁ দিচাং দলঙত। বাকীখিনি ড্ৰিমৱে লেভিছৰ। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। যদি ভিডিঅ'টো চাই ভাল পালে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব, ফেচবুকত ফ'ল' কৰি দিব, আৰু জল্দি 10,000 ফলোৱাৰ্ছ কৰি দিব।